সকলো পৰীক্ষাৰ্থীক শৃংখলাবদ্ধভাৱে অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। পৰম পূজ্যপাত শ্ৰী লক্ষ্মীপাত্ৰ সত্ৰাধিকাৰ প্ৰভূশ্বৰ এই পবিত্ৰ স্থানত গীতাৰ আধ্যাত্মিক দৰ্শনৰ অৱলোকন কৰিবৰ বাবে সমবেত হোৱা ধৰ্মপ্ৰাণ ভূমিবৃন্দ, আমাৰ সামগ্ৰিক যাত্ৰা পথত সন্তোষ স্থাপিত কৰা পৰীক্ষাৰ্থীসকল, যেনেকৈ আপোনালোক পদূৰ আন্তৰিক শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ মঞ্চত আধ্যাত্মিক যুৱ সন্মিলনৰ যাত্ৰা পথৰ পৰা যথাযোগ্য ব্যৱস্থাৰে আগবঢ়াই নিয়া আমাৰ দুজন কৰ্মকৰ্তা আমাৰ মাজত আছে আৰু দুয়োজনেই বৰ্তমান আধ্যাত্মিক যুৱ সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ কৰি আছে। এই ব্যক্তি দুজন হ'ল দীপেন সজাতি আৰু ৰংকু বৰা। আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিব বিচাৰিছোঁ। জয়জনী মই দীপেন সজাতি আৰু ৰংকু বৰাক আমাৰ এই স্থানলৈ নিমন্ত্ৰণ জনাইছোঁ। সম্ভৱতঃ দীপেন সজাতি অনুপস্থিত। এয়া হ'ল আধ্যাত্মিক যুৱ সন্মিলন আয়োজকৰ কেন্দ্ৰীয় সমিতিৰ কৰ্মকৰ্তা তেজপুৰ ডিব্ৰুগড় সত্ৰৰ ৰংকু বৰা। সকলোৱে এটা হাত চাপৰি দিয়ক আৰু তেখেতক এখন অংগপত্ৰে বিভূষিত কৰিবৰ বাবে মই অঞ্জন পৰিচালকক অনুৰোধ জনাইছোঁ। পৰীক্ষাৰ্থীসকলৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ, এই দুটা দিনত মই যিকেইটা কথা কৈছোঁ সেইকেইটা কথাই পুনৰাবৃত্তি কৰিছোঁ। সকলোৱে শৃংখলাবদ্ধ হিচাপে পঢ়িব আৰু গীতাৰ আধ্যাত্ম দৰ্শনৰ এটা জটিল বিষয়ৰ ওপৰত আপোনালোকে যথাসাধ্য মনোযোগ নিৱেশ কৰি ইয়াক যথাৰ্থতে পঢ়িবলৈ চেষ্টা কৰিব। মই পৰীক্ষাৰ্থীসকলক সুধিব বিচাৰিছোঁ, গীতাখন কোনখন গ্ৰন্থৰ অন্তৰ্গত? ভাৰতীয় সভ্যতা সংস্কৃতিক প্ৰাণৱন্ত কৰি তোলা দুখন গ্ৰন্থ আছে। সেই দুইখন গ্ৰন্থৰ কোনখন গ্ৰন্থৰ অন্তৰ্গত? আকৌ এবাৰ চিন্তা কৰি লোৱা। মই যদি কওঁ যে ভাগৱতৰ কোনটো স্কন্ধত উল্লেখ আছে, ক'ব পাৰিবানে? শুদ্ধ। মই গ্ৰন্থ বুলি কৈছোঁ, মই এইকাৰণে গ্ৰন্থ বুলি কৈছোঁ। মই মহাকাব্য বুলি ক'লে দুখনেই মহাকাব্য আছে, হয় ৰামায়ণ নহয় মহাভাৰত হ'ব লাগিব। শুদ্ধ উত্তৰটো হ'ল মহাভাৰতৰ অন্তৰ্গত। কোনটো পৰ্বৰ অন্তৰ্গত সেইটো কথা ক'ব পাৰিবনে? কোৱা। শুদ্ধ। ভীষ্ম পৰ্বৰ অন্তৰ্গত। কোনে কাক কৈছে? ক'ত কৈছে? স্থানটো যুদ্ধ ক'ত হৈছিল? কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাৰম্ভত। কি কাৰণে কৈছে? অৰ্জুনে পূৰ্বে প্ৰতিজ্ঞাবদ্ধ হৈ আছিল যে মই আমুকক হত্যা কৰিম, তামুকক হত্যা কৰিম। এজন নিৰ্দিষ্ট জীৱন দৰ্শন নোহোৱাকৈ তেওঁ ক্ষণিক আৱেগৰ বশৱৰ্তী হৈ মই আমুকক বধ কৰিম, তামুকক বধ কৰিম বুলি কিছুমান প্ৰতিজ্ঞাৰ মাজত আবদ্ধ হ'ল। তাৰপিছত যেতিয়া কুৰুক্ষেত্ৰ প্ৰান্তত উপবিষ্ট হ'ল, তেতিয়া দেখিলে মই যাক বধ কৰিব আছে সেই সকলো মোৰ আত্মীয় স্বজন, কোনোবা গুৰু, কোনোবা পিতৃ, কোনোবা পিতামহ। আৰু সেই মুহূৰ্তত তেওঁৰ অন্তৰাত্মা ভাঙি গৈছে দুখত। আৰু সেই মুহূৰ্তত কৃষ্ণদেৱে কৰ্মকৰণৰ বাবে শ্ৰীমদ ভগৱত গীতাখন 800 শ্লোকৰ ভিতৰত কৰিছে। শ্লোকৰ সংখ্যা কিমান? ইয়াত অধ্যায় কেইটা আছে? কিমানটা? 18টা। প্ৰভু ঈশ্বৰে 18টা অধ্যায়ৰ কেনেকৈ ভাগ কৰিছে? তাক কি বুলি কৈছে? শতক। মই কালি এগৰাকী ছাত্ৰী বহিখন চাই তেওঁ লেখাটো ধুনীয়া হৈছে, খালি শব্দটো ভুল হৈ আছে। মহিয়া ক, মহিয়া ক। শতক শব্দটো 6 বুজায়।
প্ৰথম শতকটো কি বুলি কৈছে তাত কি ক'লে এনে কৰ্ম কৰিবৰ বাবে উদ্বুদ্ধ কৰিছে ঐকান্তিকভাৱে ফলত আত্মনিবেশ নকৰাকৈ ফল আকাংক্ষা ৰহিত কৰ্মকৰণৰ বাবে উদ্বুদ্ধ কৰিছে দ্বিতীয় শতকটো স্পষ্টকে কোৱা ভক্তি শতক তাত কি বুলি কৈছে তাত শ্ৰীকৃষ্ণক প্ৰভু অৰ্জুনক প্ৰভু দিয়াবলৈ তেওঁৱে যে সৰ্বসমৰ্থবান ঈশ্বৰ তেওঁৱে যে সৰ্বসমৰ্থবান ভগৱন্ত সেইকাৰণে তেওঁ বিশ্বৰূপ দৰ্শন কৰিছে এইকাৰণে অনন্য ভক্তিযুক্ততাই তেওঁৰ পদপ্ৰান্তলৈ যাবলৈ কৈছে আৰু সকলো কৰ্ম তেওঁকে সমৰ্পণপূৰ্বক কৰ্মকৰণৰ বাবে আগবাঢ়িবলৈ কৈছে শুদ্ধনে শুদ্ধ হৈছে নাই তাৰ পিছৰ শতকটো কি শতক জ্ঞান মানে কৰ্ম কৰিলে ভক্তিটো উপজিব তাৰমানে কৰ্মৰ লগত যদি ভক্তি একত্ৰিত কৰিব পৰা ভক্তিটোক যদি তুমি শ্ৰদ্ধা বা কিবা অনুৰাগ বুলি ধৰি লোৱা যিকোনো এটা কাম কৰোঁতে যদি তাত তুমি আত্মনিবেশ বা গভীৰ মননশীলতাটো যদি যোগ কৰি দিব পাৰা সেই কৰ্মই ভক্তিলৈ ৰূপান্তৰিত হ'ব আৰু সেই কৰ্মৰ পৰা কৰ্ম ভক্তিযুক্ত কৰ্মই জ্ঞানৰ শাৰীলৈ লৈ যাব জ্ঞানটো এনে বস্তু যিটো বস্তু এবাৰ আয়ত্ত হৈ তাক কোনেও কাঢ়ি নিব নোৱাৰে জীৱনত কোনো ক্ষেত্ৰত তাৰ হৰণ ভগন নহয় এই তিনিওটা কথা আগত ৰাখি মহাপুৰুষ শ্ৰীকৃষ্ণদেৱে প্ৰথমতে কৰ্মকৰণৰ কাৰণে ক'লে তাৰপিছত ক'লে কৰ্ম এনেকৈ কৰিবা যে ভক্তিযুক্ততা কৰিবা আৰু তাৰপিছত আজি জ্ঞানৰ কথা ক'ব গতিকে মই ভাবোঁ সম্যকভাৱে তোমালোকে যদিও এটা জটিল বস্তু যদিও গীতাখন অত্যাধিক জটিল এটা সম্যক তোমালোকে ধাৰণা ল'ব পাৰিছা আৰু সেইবাবে তোমালোক সদুটিকে আমি কৃতজ্ঞতা জনাইছোঁ ইয়াৰ পিছতে প্ৰভু ঈশ্বৰৰ শ্ৰীমুখে শ্ৰীমদ ভগৱত পুৰাণ শ্ৰীমদ ভগৱত গীতাৰ অন্তিম শতক অৰ্থাৎ জ্ঞান শতকৰ সামগ্ৰিক পাঠ প্ৰদানৰ বাবে অনুৰোধ জনাইছোঁ আৰু তোমালোকৰ প্ৰতি একান্তভাৱে অনুৰোধ যদি কিবা কাৰণত কিবা খোজা লাগে প্ৰভুৰ পিছত প্ৰশ্ন সুধিব পাৰিবা আৰু সময় হ'লে নিজৰ যিখন নোটবুক দিছে তাত দুই এটা কথা লিখি যাব পাৰিবা আৰু সেইকেইটাই তোমালোকে ঘৰত গৈ যদি এবাৰ চাই লোৱা গোটেই ঘটনাটো বা প্ৰভুচক্ৰ কথাখিনি তোমালোকৰ মনত পৰিব হ'বনে ইয়াৰ পিছতে পৰম পূজ্যপাঠ প্ৰভু ঈশ্বৰক অন্তিম শতকলৈ আগবাঢ়িবৰ বাবে আমি আনুনয় অনুৰোধ জনাইছোঁ ধন্যবাদ আজিৰ দিনত তোমালোকৰ ধ্যান ধাৰণাৰ প্ৰকৃত তথা প্ৰকাশ প্ৰভুদেৱে কিবা এটা লিখিবই দিলানে জমা দিলা নেকি জমা নাই দিয়া
দ্বন্দ্বাতীতাং ত্রিগুণরহিতাং তত্ত্বৈশ্বদিলক্ষণাং। ॐ श्री गुरवे नमः। যিজন নির্গুণ, যিজন সাকাৰ হৈও নিৰাকাৰ, সেইজন পৰম আৰাধ্য আধ্যাত্ম জ্ঞান প্ৰদাতা গুৰুদেৱৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। ওম প্ৰকৃতিৰ তত্ত্বং বাৰয়ং গুণসংগত প্ৰাহ সংসাৰ বৈচিত্ৰ্যং নন্দ নন্দনায় নমঃ। যিজনে দেহ আৰু আত্মা বা জীৱক পৃথক ৰূপেৰে কৈ সংসাৰৰ বৈচিত্ৰ্যৰ কথাৰে জ্ঞান প্ৰদান কৰিছিল, সেইজন নন্দৰ নন্দন কৃষ্ণদেৱৰ চৰণত প্ৰণিপাত নিবেদিছোঁ। তৃতীয়তে, জড় দেহসমূহক চৈতন্য কৰি ৰখা আপোনালোকৰ সেই চৈতন্যাত্মক শক্তিৰ আধাৰ স্বৰূপে আমি সাক্ষাৎ নৰৰূপী নাৰায়ণ ৰূপে জ্ঞান কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদিছোঁ। হে গীতাপ্ৰেমী ৰাইজ, হে গীতাপ্ৰেমী শিক্ষাৰ্থীসকল, আমি গীতাখনৰ 3টা শতকত ভাগ কৰি প্ৰথম কৰ্ম শতক 6টা অধ্যায়ৰ দ্বাৰা, তাৰপিছত ভক্তি শতক 6টা অধ্যায়ৰ দ্বাৰা সমাপন কৰাৰ পিছত আজি আমি জ্ঞান শতকত উপনীত হওঁ, যি জ্ঞানৰ দ্বাৰাই আমি অতি অসৎ বুলি ভবা কামকো জ্ঞানৰ দৃষ্টিৰে সততাৰ মাজলৈ লৈ যাব পৰা জ্ঞান আমি আহৰণ কৰিম। কিয়নো এজন শিষ্যই এজন গুৰুক বধ কৰা কেতিয়াও শুভ কৰ্ম নহয়, কিন্তু সেই কৰ্মকেই অৰ্জুনে গুৰু দ্ৰোণাচাৰ্যক বধ কৰিছে। কিন্তু আমি কোনেও অৰ্জুনক অসৎ বা বেয়া বুলি কোৱা নাই, কিয়নো অৰ্জুনে জানে যে মই দ্ৰোণাচাৰ্যৰ পঞ্চভৌতিক দেহটো বিনষ্ট কৰিছোঁ, দেহৰ ভিতৰত থকা চৈতন্য শক্তিটোক মই বিনাশ কৰিব পৰা জ্ঞান কৰিব পৰা শক্তি মোৰ নাই। এই কথা সম্পূৰ্ণৰূপে দৃঢ়তাৰে জনাৰ পিছত তেনে কৰ্ম সম্পাদন কৰাটো দোষণীয় হিচাপে সমাজত পৰিণত হোৱা নাই। যি কি নহওক, আমি প্ৰথম ত্ৰয়োদশ অধ্যায়ত পদাৰ্পণ কৰিব বিচাৰিছোঁ। 3য় খণ্ড, ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ। ক্ষেত্ৰ হ'ল খেতি কৰা মাটিডৰা, আৰু যিজনে খেতি কৰে কৃষক, তেওঁক ক্ষেত্ৰজ্ঞ বুলি কয়, ক্ষেত্ৰৰ বিষয়ে জানোতা। ঠিক তেনেকৈ আমাৰ এই দেহটো ক্ষেত্ৰ হিচাপে পৰিগণিত কৰি দেহৰ ভিতৰত থকা সত্তাটোক ক্ষেত্ৰজ্ঞ হিচাপে প্ৰতিপন্ন কৰিবলৈ পূৰ্ণ কৃষ্ণ ভগৱানে আৰম্ভ কৰিছে
ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ বা প্ৰকৃতি পুৰুষ বিভাগ যোগ। অৰ্জুনে প্ৰশ্ন কৰিছে প্ৰকৃতি পুৰুষং চৈব ক্ষেত্ৰং ক্ষেত্ৰজ্ঞমেৱ চ এতদ বিদিতুমিচ্ছামি জ্ঞানং জ্ঞেয়ং চ কেশৱ। ছটা প্ৰশ্ন একেলগে কৰিলে। হে প্ৰভু কৃষ্ণদেৱ, প্ৰকৃতি পুৰুষং চৈব, প্ৰকৃতি কাক কয় আৰু পুৰুষ কাক কয়? ক্ষেত্ৰ ক্ষেত্ৰজ্ঞং চ, ক্ষেত্ৰ কাক কয় আৰু ক্ষেত্ৰজ্ঞ কাক কয়? জ্ঞানং জ্ঞেয়ং চ, জ্ঞান কাক কয় আৰু জ্ঞানেৰে গৰকিব লগা যিটো বস্তু জ্ঞেয় সেইটো কাক কয়? জ্ঞানেৰে কাক জানিব লাগে? এই ছটা প্ৰশ্ন একেলগে প্ৰভু ভগৱন্তক অৰ্জুনে প্ৰশ্ন কৰিছিল। প্ৰথম ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ কথা আৰম্ভ কৰিছে। ক্ষেত্ৰজ্ঞং চ মাং বিদ্ধি সৰ্বক্ষেত্ৰেষু ভাৰত ক্ষেত্ৰ ক্ষেত্ৰজ্ঞয়োৰ জ্ঞানম যৎ তৎ জ্ঞানম মতং মম। ক্ষেত্ৰজ্ঞং চ মাং বিদ্ধি। হে অৰ্জুন, এই বিশ্ব ব্ৰহ্মাণ্ডত ক্ষেত্ৰজ্ঞ বুলি তুমি মোক ভাবিবা। কোনে কৈছে? কৃষ্ণই কৈছে। কৃষ্ণক ক্ষেত্ৰজ্ঞ বুলি জানিব লাগে। সৰ্বক্ষেত্ৰেষু ভাৰত, আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবিলাক পঞ্চভৌতিক দেহ আছে সেইবিলাক ক্ষেত্ৰ। সেই ক্ষেত্ৰতে ক্ষেত্ৰজ্ঞৰূপী পূৰ্ণ কৃষ্ণ, আত্মেশ্বৰ কৃষ্ণ বিৰাজিত হৈ থাকে। ক্ষেত্ৰ ক্ষেত্ৰজ্ঞয়োৰ জ্ঞানম, ক্ষেত্ৰ দেহটো, ক্ষেত্ৰজ্ঞ দেহৰ ভিতৰত থকা ভগৱান, এই দুইটাৰ বিষয়ত জানিবলৈ প্ৰয়াস কৰা যিটো অৱস্থা, যিটো প্ৰয়াস, তাকে জ্ঞান বুলি কোৱা হয়। অৰ্থাৎ আমি দেহ আৰু দেহৰ ভিতৰত থকা পৰমাত্মাৰ কথা যেতিয়ালৈকে নাজানিম তেতিয়ালৈকে আমি জ্ঞানী কেতিয়াও হ'ব নোৱাৰো। সেইকাৰণে ভগৱানে জ্ঞান তাকহে কৈছে যে দেহ আৰু আত্মাৰ মাজত থকা পাৰ্থক্য উপলব্ধি কৰিব পাৰিলেহে এজন মানুহ জ্ঞানী হ'ব। আধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতদ জ্ঞানম ইতি প্ৰোক্তম অজ্ঞানম তৎ যৎ অত অন্যথা। আধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম। তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম, তত্ত্বটো উপলব্ধি কৰি দৰ্শন কৰাৰ প্ৰয়াসেৰে আধ্যাত্ম জ্ঞান, দেহ আৰু আত্মাৰ বিষয়ক বিচাৰ কৰাৰ যি প্ৰক্ৰিয়া, অধ্যয়নৰ যি প্ৰয়াস, তাকে কোৱা যায় এতদ জ্ঞানম। সেইটোৱেই হ'ল জ্ঞান। তৎ অন্যথা, তাৰ বাহিৰে অন্য যিখিনি ভগৱাদী বিষয় বাসনা আছে তাত ভগৱান কৃষ্ণদেৱৰ উক্তি তৎ অজ্ঞানম, তাক অজ্ঞান বুলি ভগৱান কৃষ্ণদেৱে দেহতত্বৰ জ্ঞানক জ্ঞান আৰু তাৰ বাহিৰে অন্য যিখিনি আছে সেইখিনিক অজ্ঞান বুলি কৈছে। অৱশ্যে কোনটো জ্ঞান কোনটো অজ্ঞান তন্ন তন্ন হিচাপে ভগৱান কৃষ্ণদেৱে কৈছে। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অন্যথা শব্দটোৰ মাজেদি তাক প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰা হৈছে। জ্ঞেয়ং যৎ তৎ প্ৰবক্ষ্যামি যৎ জ্ঞাত্বা অমৃতমাশ্নুতে অনাদিমৎ পৰম ব্ৰহ্ম ন সৎ
তৎ ন অসদৃশ্যতে। জানিবলগীয়া বিষয়টো কি? আমি কি জানিব লাগিব? ভগৱান কৃষ্ণদেৱে কৈছে জ্ঞেয়ং যৎ তৎ প্ৰবক্ষ্যামি। যিটো জানিবলগীয়া বিষয়, হেৰা অৰ্জুন, মই সেইটো কওঁ, তুমি শুনা। যৎ জ্ঞাত্বা, যিটো তুমি জানিলে অমৃতমাশ্নুতে, মৃত্যুক আৰু তুমি নোপোৱা, মৃত্যুৰ ঊৰ্ধলৈ গৈ অমৃতক লাভ কৰিব পাৰিবা। অনাদি, সেই বস্তুটোৰ আদি বুলিবলৈ নাই, ক'ৰ পৰা আহিছে সেই তাক ক'ব নোৱাৰি, সি আদি ৰহিত। মত পৰম ব্ৰহ্ম, তাক তুমি এটা নাম দিব পাৰা, সেইটো নামেই হ'ল ব্ৰহ্ম। ন সৎ, সি সতো নহয়, ন অসৎ, আৰু সি অসতো নহয়, অৰ্থাৎ সি নিৰ্গুণ। তাক তুমি ভাল বুলিও ক'ব নোৱাৰা, বেয়া বুলিও ক'ব নোৱাৰা। ভাল আৰু বেয়া বুলি ক'ব নোৱাৰা যিটো অনাদি বস্তু, যাক আমি ব্ৰহ্ম বুলি অভিহিত কৰিব পাৰোঁ, সেইটোৱেই জানিবলগীয়া বিষয়, তাকেই জানিব লাগে। এই আমাৰ জীৱনটোত গতি কৰি থাকোঁতে কেনেকৈ গতি কৰে? দেহৰ ভিতৰ আৰু বাহিৰৰ দুটা সম্পৰ্কই কেনেকৈ ক্ৰিয়া কৰে, এইকেইটা মই আপোনালোকক কৈ থওঁ। যাক ক্ষেত্ৰ বুলি কোৱা যায়, তাৰ নামেই হ'ল প্ৰকৃতি, অৰ্থাৎ আমাৰ দেহটো হ'ল প্ৰকৃতি। আৰু আমাৰ দেহৰ ভিতৰত সোমাই থকা যিটো জীৱ, যিটো থাকিলে দেহটো জীয়াই থাকে, তাৰ নাম হ'ল পুৰুষ। পুং নাম নগৰে চেতি ইতি পুৰুষ। এই 9খন দুৱাৰযুক্ত দেহত যিটো বস্তু শয়ন কৰি থাকে, সেই শয়ন কৰি থকা সত্তাটোৰ নাম হ'ল পুৰুষ। ইয়াত পুৰুষ আৰু প্ৰকৃতি বুলি কওঁতে পুৰুষ আৰু নাৰীৰ কথা কোৱা নাই। ইয়াত পুৰুষ মানে জীৱ, প্ৰকৃতি মানে দেহ। এই আইগৰাকীৰ দেহটো প্ৰকৃতি আৰু দেহৰ ভিতৰত থকা জীৱটো পুৰুষ। ইয়াত স্ত্ৰী আৰু পুৰুষৰ কথা বৰ্ণনা কৰা নাই। সেইকাৰণে ভগৱান কৃষ্ণদেৱে কৈছে পুৰুষ প্ৰকৃতিস্থোহি ভুংতে প্ৰকৃতিজান গুণান কাৰণং গুণসংবৈশ্য সৎ অসৎ যোনি জন্মসু। এইটো অতি আৱশ্যকীয় গীতাৰ শ্লোক। আমাৰ জীৱন যাত্ৰাটোৰ এটা মহান প্ৰক্ৰিয়া এই শ্লোকটোৱে বৰ্ণনা কৰিছে। কি কৈছে? পুৰুষ প্ৰকৃতিস্থহি, জীৱই দেহটোৰ মাজত সোমাই থাকি প্ৰকৃতিজান গুণান ভুংতে, প্ৰকৃতিয়ে আমাৰ যিটো স্বভাৱে কৰি দিয়া যিমানবিলাক কাম, সেই কামবিলাকৰ পৰা উৎপন্ন হোৱা যিবিলাক ফল, সেই ফলবিলাক ভোগ কৰে। কোনে ভোগ কৰে? জীৱই। কোনে ভোগ কৰে? পুৰুষে। কাৰণং গুণসংবৈশ্য, আৰু এই যে ফলবিলাক ভোগ কৰে, সেই ফলবিলাকেই কাৰণ ৰূপে প্ৰতিষ্ঠিত হৈ, নিমিত্ত ৰূপে প্ৰতিষ্ঠিত হৈ সৎ অসৎ যোনি জন্ম। জীৱটোৱে সৎ ভাল জন্ম, অসৎ বেয়া জন্ম পায়। কাৰণ মই প্ৰথমেই কৈছিলো আপোনালোকক, মানুহৰ বাহিৰে সকলোবিলাক ভগৱানৰ ইচ্ছাত ক্ৰমান্বয়ে আগবাঢ়ি যায়, কিন্তু মানুহৰ পৰজন্মটো ভগৱানে নিৰ্ণয় নকৰে। পৰজন্মটো প্ৰত্যেকৰ নিজৰ হাতত। নিজে যি কৰ্ম সম্পাদন কৰিব, সেই কৰ্মৰ ফল অনুপাতে আমি হয় বিষ্ঠাৰ কুণ্ডত থকা পোকটো হওঁ, নহয় বিষ্ঠা ভোজনকাৰী গাহৰি হওঁ, নহয় মানুহ হওঁ, নহয় অসুৰ হওঁ, নহয় দেৱতা হওঁ, নহয় যলৈ গ'লে পুনৰ ঘূৰি নাহে, তালৈ আমি গুচি যাম, যাক কোৱা যায় মুক্তি। সেইকাৰণে ভগৱান কৃষ্ণদেৱে কৈছে সৎ অসৎ যোনি জন্মসু।
সৎ অসৎ যোনিত জন্ম গ্ৰহণ কৰে। আমাৰ জীৱই কৰ্মফলৰ কাৰণে পৰজন্মটো স্বীকাৰ কৰে। সেইকাৰণে আমি কৰ্ম কৰোঁতে সদায় আত্মনং সততং ৰক্ষেত, নিজক ৰক্ষা কৰি কৰ্ম কৰিব লাগে, যাতে আমি অসৎ যোনিলৈ যাবলগীয়া নহয়। আচ্ছা, আমি কাম কৰিলো, মোৰ দেহে কাম কৰিলে, জীৱই ভোগ কৰিলে, এই কথাটো কেনেকৈ গম পাব? মই একেবাৰে গোপনে এটা কাম কৰিছো যিটো মোৰ ঘৰৰ মা দেউতা কোনেও গম নাপায়। ভগৱান কৃষ্ণদেৱে সেই কথা ক'বলৈ উপহৰা নাই। ভগৱান কৃষ্ণদেৱে কৈছে, উপদ্ৰষ্টা অনুমন্তা স্বভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মাতি স অপিভুক্তা দেহস্মিন পুৰুষ পৰ। হেৰা অৰ্জুন, তুমি কৰি যোৱা কৰ্মৰাশিক পুৰুষ পৰ, জীৱতকৈ শ্ৰেষ্ঠ পৰমাত্মা ইতি চ উক্তা, যাক পৰমাত্মা নামেৰে নামাকৰণ কৰা এটা সত্তা, যি উপদষ্টা, যি সাক্ষী স্বৰূপে থাকি অনুমোদনকাৰী, অনুমোদন ৰূপে থাকি ভৰণৰ কৰ্তা হিচাপে মহান ঈশ্বৰৰ সত্তা ৰূপে আমাৰ দেহত থাকি আমাৰ দেহৰ চিচি কেমেৰাৰ নিচিনাকৈ কাম কৰি আমি কৰি থকা জীৱনৰ সমস্ত কৰ্মৰাজি সেই চিচি কেমেৰাত লৈ গুচি যায় আৰু তাক চাই আমাক পৰজন্মটো দিয়ে। আমাৰ পৰজন্মটো দেউতাইও দিব নোৱাৰে, মায়েও দিব নোৱাৰে, গুৰুৱেও দিব নোৱাৰে। একমাত্ৰ নিজৰ কৰ্মই পৰজন্মটো নিৰ্ণয় কৰে বুলি গীতাত ভগৱান কৃষ্ণদেৱে নিজৰ প্ৰিয় শিষ্য অৰ্জুনক উল্লেখ কৰিছে। অনাদিত্যাত নিৰ্গুণাত্মাত পৰম আত্মা অয়ম অব্যয় শৰীৰস্থৌপি কৌন্তেয় ন কৰোতি ন লিপ্যতে। কিন্তু তোমাৰ সাক্ষী স্বৰূপে চিচি কেমেৰা ৰূপে থকা পৰমাত্মা কিন্তু তোমাৰ দেহৰ, তোমাৰ জীৱৰ পৰা কৰ্মত লিপ্ত নহয়। কিয়নো অনাদিত্যা, যিটো বস্তুৰ আদি নাই, নিৰ্গুণত্বা, যাৰ কোনো বগা ক'লা কেহা তিতা গুণ নাই, পৰমাত্মা অব্যয়, যাৰ কোনো সৰু ডাঙৰ ল'ৰা বৃদ্ধ হ'বলৈ নাই, সেই পৰমাত্মা শৰীৰস্থৌপি, আমাৰ শৰীৰতে থাকি হে কুন্তেয়, হে কুন্তীৰ নন্দন অৰ্জুন, ন কৰোতি, কি একো কাম নকৰে, ন লিপ্ততে, আৰু জীৱই কৰা, দেহে কৰা, গুণে কৰা কোনো কৰ্মত সি লিপ্ত নহয়। এইখিনিতে এটা কথা আপোনালোকে ভাবি চাওক, আমি কিমান সৌভাগ্যৱান। অনাদি পৰম ব্ৰহ্ম আমাৰ হৃদয়ত বিৰাজিত হৈ আছে, কিন্তু আমি কোনেও সেই অনাদি পৰম ব্ৰহ্ম অদ্বৈ যে আমাৰ দেহত আছে, সেই কথা আমাৰ মনত চিন্তাই নাই। এনেদৰে ভগৱান কৃষ্ণদেৱে ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ, জ্ঞান জ্ঞেয়, দেহ, জীৱ আৰু আত্মা, ইয়াৰ কথা ত্ৰয়োদশ অধ্যায়ত এনেধৰণেই বৰ্ণনা কৰিছে। চতুৰ্দশ অধ্যায়ত গুণত্ৰয় বিভাগতো, যিহেতু আমাৰ নিজৰ স্বতন্ত্ৰতা একেবাৰেই নাই, মোৰ দেহৰ স্বতন্ত্ৰতা নাই, মোৰ জীৱৰ স্বতন্ত্ৰতা নাই, পৰমাত্মাৰ স্বতন্ত্ৰতা নাই। আমাক কোনোবা এটাই চলাই আছে, সেই চলাই থকা বস্তুটো প্ৰকৃতিৰ স্বতন্ত্ৰ বাৰয়ন গুণসংগত প্ৰাহ সংসাৰ বৈচিত্ৰ্য
বিস্তরে চতুর্দশে প্ৰাণ কোন প্ৰকৃতিৰ স্বতন্ত্ৰত্ৰং বাৰয় দেহ আৰু জীৱৰ স্বতন্ত্ৰতা সমূল অংশে নাইকিয়া কৰি কিহৰ কাৰণে গুণ সংগত সাত্বিক ৰাজসিক তামসিক তিনিটা গুণৰ যিকোনো গুণে আমাক গ্ৰহণ কৰি থকাৰ কাৰণে স্পৰ্শ কৰি থকাৰ কাৰণে আমাৰ স্বতন্ত্ৰতাটো নাইকিয়া হয় সেই জ্ঞান যাতে আমাৰ জাগৃত হয় সেইকাৰণে সংসাৰ বৈচিত্ৰ্য এই সংসাৰখনৰ কাৰোবাৰ সন্তান আছে কাৰোবাৰ সন্তান নাই কোনোবাই খাবলৈ পাইছে কোনোবাই খাবলৈ পোৱা নাই কোনোবা চিৰৰোগী এই বৈচিত্ৰতাৰ কথা ভগৱান কৃষ্ণদেৱে অৰ্জুনক চতুৰ্দশ অধ্যায়ত বৰ্ণনা কৰিব খুজিছে পৰম ভূয় প্ৰবক্ষ্যামি জ্ঞানানাং জ্ঞানমুত্তমম যৎ জ্ঞাত্বা মুনয় সৰ্বে পৰাং সিদ্ধিম ইতু গত কৃষ্ণদেৱে অৰ্জুনক ক'লে হে অৰ্জুন মই তোমাৰ পুনৰ জ্ঞানৰ ভিতৰত আটাইতকৈ যিটো উত্তম জ্ঞান সেই উত্তম জ্ঞানটো মই প্ৰদান কৰিম যিটো জানি মুনিসকলে পৰম শান্তি লাভ কৰিব পাৰে কি বুলি ক'লে সৰ্বযোনিষু কৌন্তেয় মূৰ্তয় সম্ভৱন্তি যা তাসাং ব্ৰহ্ম মহজ্যোনি অহং বীজপ্ৰদ পিতা এই যে বিশ্ব ব্ৰহ্মাণ্ডখন দেখিছা কোনো ব্যক্তিয়ে এটা সন্তান জন্ম দিব পৰা ক্ষমতা নাই এই প্ৰত্যেকগৰাকী নাৰী প্ৰত্যেকগৰাকী যে স্ত্ৰী জীৱ জন্তুৰ মহাপ্ৰকৃতিয়েই জন্মৰ ক্ষেত্ৰ হিচাপে বিৰাজিত হয় আৰু ময়ে বীজপ্ৰদ পিতা আৰু সেই সন্তান জন্ম হ'বৰ কাৰণে ময়ে পিতৃ হিচাপে তাক বীজ ৰোপণ কৰোঁ কোনো ব্যক্তিয়ে এতিয়া সন্তান মই জন্ম দিওঁ এনে ভাৱ কৰি সন্তান জন্ম দিব নোৱাৰে ভগৱানৰ ইচ্ছাত মহাপ্ৰকৃতিৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ মাধ্যমেদি ভগৱন্তৰ নিজ ইচ্ছাতে পতি সন্তান আদি জন্মগ্ৰহণ কৰে সেইকাৰণে আমাক পৰিচালনা কৰা গুণকেইটা সুন্দৰকৈ জানি ল'ব লাগে আমি আচলতে 90% আমাক পৰিচালনা কৰা গুণকেইটাক আমি চিনি নাপাওঁ এঘণ্টাত 6টা অধ্যায় পোৱাটো সম্ভৱ নহয় আজি 15 মিনিটমান সময় দিও মই বেছিকৈ লওঁ কিন্তু গুণকেইটাক চিনি লোৱাটো অতি আৱশ্যক বুলি ভাবি মই 3টা গুণক কৈছোঁ 3টা গুণত কি কি আছে আমি জানি ল'লে তাৰ প্ৰতি আমি আকৃষ্ট হওঁ সত্যম ৰজঃ তম ইতি গুণা প্ৰকৃতি সম্ভৱা নিবধ্নান্তি মহাবাহু দেহে দেহি নমদ্বয় হে অৰ্জুন প্ৰকৃতিৰ পৰা উদ্ভৱ হোৱা সাত্বিক ৰাজসিক তামসিক 3টা গুণে দেহৰ মাজত প্ৰৱেশ কৰি দেহৰ লগত অব্যয় জীৱক বান্ধি ৰাখে আমাৰ দেহত থকা জীৱটোক বান্ধে গুণেৰে কোনটো গুণই কেনেকৈ বান্ধে তত্ত সত্যং নিৰ্মলতা প্ৰকাশক অনাময় সুখ সঙ্গে নবন্নাতি জ্ঞান সঙ্গে নস সত্যম নিৰ্মলতা সাত্বিক গুণটো অতি নিৰ্মল প্ৰকাশক কি অত্যন্ত প্ৰকাশশীল অনাময় তাত কোনো উপদ্ৰৱ নাই এই উপদ্ৰৱ ৰহিত নিৰ্মল প্ৰকাশশীল সত্য গুণে
জ্ঞান সংগেন সুখ সংগেন, জ্ঞান আৰু সুখ এই দুইটাক লগত লৈ দেহে দেহীম অৱধানাতি, দেহত দেহী মানে জীৱক বান্ধি ৰখে। আমাৰ দেহত সুখ আৰু জ্ঞান যদি আমি লাভ কৰিবলৈ ইচ্ছা কৰোঁ, আমি সাত্বিক গুণক আশ্ৰয় কৰিব লাগিব। কাৰণ সাত্বিক গুণতেই সুখ আৰু জ্ঞান আছে, তাৰ বাহিৰে অন্য ক'তো সুখ আৰু জ্ঞান নাই। ঠিক তেনেদৰে ৰজগুণ, সময়ৰ প্ৰতি মই শ্লোকটো কোৱা নাই, ৰজগুণ ৰাগাত্মক, বৰ খঙাল যিটো ভাৱ, আৰু তাত আছে তৃষ্ণা, কেনেকৈ মই আৰু এখন গাড়ী লওঁ, আৰু তৃষ্ণা সংগ সমুদ্ৰভাৱম, তৃষ্ণা আসক্তি আৰু কামৰ প্ৰতি যে আসক্তি, এইবিলাক ৰাজসিক গুণত থাকি ৰাজসিক গুণৰ মাধ্যমেদি আমাৰ দেহত জীৱক বান্ধে। কেনেকৈ আমি নোকৰ বস্তু এটা আনো, কেনেকৈ মই আৰু চহকী হওঁ, এই যিটো তৃষ্ণা, সেইটোৱে হ'ল ৰজগুণৰ মূল সম্পদ। তেওঁ জীৱনত সুখ নাপায়, এখন গাড়ীৰ পিছত আৰু এখন গাড়ী, একথা মাটিৰ পিছত আৰু একথা মাটি, এনেধৰণে তেওঁৰ তৃষ্ণাটো বাঢ়ি যায়। আৰু আমাৰ তামসিক গুণটো হ'ল অজ্ঞানৰ পৰা উৎপন্ন হোৱা ৰাজসিক তামসিক জ্ঞান, প্ৰমাদ, এলাস্য আৰু নিদ্ৰা। প্ৰমাদ হ'ল অসাৱধানতা। গৰুজনী এৰালে দিলে ঘাঁহনি এডৰা পাই আহিল, গাখীৰকণ আনিবলৈ গ'ল 100 গ্ৰাম পৰি আহিল, চাকি গছ দিলে তেলৰ সাপৰটো খুলি থলে, এইটো অনৱধানতা, সাৱধান নহয়। আৰু এলাস্য, হ'ব যে কৰিম নহয়, আৰু নিদ্ৰা, এই তিনিওটা বস্তু যোগ হৈ অজ্ঞানৰ পৰা উৎপন্ন হোৱা তামসিক গুণে আমাৰ দেহত জীৱক বান্ধি থয়। আমি ল'ৰাটোক কওঁ, তাক জগালেও নুঠে, সি ইমান এলেহুৱা, আচলতে তাৰ গাত একো দোষ নাই, সি তামসিক গুণক আশ্ৰয় কৰি আছে। সেই তামসিক গুণত থকা তাৰ এলাহ, তাৰ নিদ্ৰা, তাৰ অসাৱধানতাই তাক তেনেকৈয়ে ক্ৰীড়া কৰি লৈ যায়। ভগৱান কৃষ্ণই কৈছে আমি নিজে একো কৰিব নোৱাৰোঁ, আমাক কৰে কেৱল গুণে। এই তিনিটা গুণৰ দ্বাৰাই সাত্বিক সুখৰ পৰা সুখ, ৰাজসিক সাত্বিক গুণৰ পৰা সুখ, ৰজগুণৰ পৰা কৰ্ম আৰু তামসিক গুণৰ পৰা প্ৰমাদ, এই তিনিটা মূল হিচাপে পৰিগণিত হয়। গতিকে আমি সদায় প্ৰতিজন ব্যক্তিয়ে যাতে সাত্বিক গুণ গ্ৰহণ কৰোঁ, সেইকাৰণে ভগৱান কৃষ্ণদেৱে পুনৰ আকৌ বৰ্ণনা কৰি ক'লে, সত্তাৎ সঞ্জায়তে জ্ঞানম ৰজসো লোভ এব চ, প্ৰমাদ মোহ তমসো ভৱত অজ্ঞানমেব চ। হেৰা অৰ্জুন, সত্তাৎ সঞ্জায়তে জ্ঞান, সত্ত্বগুণ আশ্ৰয় কৰিলে ক্ৰমাগত হিচাপে জ্ঞান আহি যাব। ৰজস লোভ এব চ, ৰজগুণক আশ্ৰয় কৰাৰ লগে লগে লোভ আহিব, কেনেকে আনো, কেনেকে কি কৰিম। আৰু তামসিক গুণক আশ্ৰয় কৰিলে প্ৰমাদ আৰু মোহ, সকলোতে কিনো কৰি থাকিবি। আৰু প্ৰমাদ, প্ৰতিটো কাম কৰাৰ পিছত তাৰ পৰা কিবা এটা শুভ ফল পোৱাৰ আশা কৰিব নোৱাৰি। গতিকে সাত্বিক গুণক প্ৰভু ভগৱন্তই সুস্পষ্ট ৰূপত প্ৰকাশ কৰি কৈছে, প্ৰতিজন ব্যক্তি সাত্বিক হওক। সাত্বিক মানুহজনক দেখিলে সেৱা কৰিবলৈ মন যায়, সাত্বিক মানুহজনক দেখি যাত্ৰা কৰিলে যাত্ৰা শুভ হয়। এয়া হ'ল মানুহজনক নহয়, মানুহজনৰ গাত থকা গুণক। আৰু আমি মানুহে এনেকুৱা এটা জেগালৈ যাব পাৰোঁ, যিটো ভগৱান কৃষ্ণদেৱে কৈছে যে তুমি মানুহ হৈ এনে এটা জেগালৈ যাব পাৰা, যলৈ গ'লে সেই জেগাডোখৰ পৰা ঘূৰি নাহিবা।
আৰু সেই জেগাডোখৰ কেনেকুৱা সেই কথাও অৰ্জুনক ক'বলৈ প্ৰভু ভগৱন্তই পহৰা নাই। ভগৱন্তই কৈছে ন তদ্ভাসতে সূৰ্যো ন শশাঙ্কো ন পাবকঃ যৎ গত্বা ন নিবৰ্ততে তদ্ধাম পৰমং মম। হে অৰ্জুন, ন তদ্ভাসতে সূৰ্য, য'ত সূৰ্যই পোহৰ নিদিয়ে, ন শশাঙ্ক, য'ত চন্দ্ৰই পোহৰ নিদিয়ে, ন পাৱক, য'ত অগ্নিয়ে পোহৰ নিদিয়ে, য'ত গত্বা ন নিবৰ্ততে, আৰু যলৈ গ'লে ঘূৰি আহিব নালাগে, সেই জেগাডোখৰ হ'ল মোৰ জেগা, যাক আমি বৈকুণ্ঠ বুলি কওঁ। সেই বৈকুণ্ঠলৈ যোৱাৰ পিছত কোনো ব্যক্তি ঘূৰি নাহে, যাক আমাৰ ভাষাত কোৱা যায় মুক্তি বুলি। পুনৰ ভগৱান কৃষ্ণদেৱে অৰ্জুনক দেহতত্ত্বলৈ আগবাঢ়ি গৈ আকৌ পৰিচয় কৰি দিব কৈছে, দৌ ইমৌ পুৰুষৌ লোকে ক্ষৰস্য অক্ষৰ এৱচ ক্ষৰ সৰ্বাণি ভূতানি কূটস্থ অক্ষৰ উচ্যতে। হে অৰ্জুন, দৌ ইমৌ পুৰুষৌ লোকে, এই লোকত দৌ পুৰুষৌ, দুজন পুৰুষ থাকে, তাৰে এজনক ক্ষৰ আৰু অন্যজনক অক্ষৰ বুলি কোৱা যায়। ইয়াত যদিও দুজন পুৰুষ বুলি কৈছে, প্ৰকৃতিকো সেই পুৰুষৰ মাজত সুমুৱাই পিছৰ বাক্যটোত সুস্পষ্টকৈ কৈছে সৰ্বাণি ভূতানি ক্ষৰ, দেহটো তৈয়াৰ কৰা ক্ষিতি অপ তেজ মৰুদ দোম আদি তৈয়াৰ কৰা দেহটো হ'ল ক্ষয়শীল, আৰু কূটস্থ অক্ষৰ উচ্যতে, যিটো অবিকাৰী বিনাশ নহয়, সেইটো হ'ল অক্ষৰ, বিনাশৰহিত জীৱ। বৰ্ণনা কৰিবলৈ যাওঁতে ইয়াত আত্মাৰ কথা আহিব, দেহৰ কথা আহিব। মোৰ লক্ষ্য কণ কণ শিশুসকলক, সেইকাৰণে মই ইয়াত ক্ষৰ অক্ষৰ এইখিনিৰ কথাৰ ওপৰত সুস্পষ্ট ব্যাখ্যা দাঙি ধৰিব বিচৰা নাই, কিয়নো তাৰ পিছৰ শ্লোকটোতে ভগৱান কৃষ্ণদেৱে কৈছে উত্তম পুৰুষস্তান্য পৰমাত্মা ইতি উদাহৃত যো লোকত্ৰয়মাবিশ্য বিভৰ্তি অদ্বয় ঈশ্বৰ। আৰু তৃতীয় সত্তাটো হ'ল উত্তম পুৰুষ, উত্তম পুৰুষ, যাক পৰমাত্মা ইতি বৰ্ণতে, যাক পৰমাত্মা বুলি কোৱা হয়। সেইকাৰণে আগৰ দুটা পুৰুষক দেহ আৰু জীৱ ৰূপে বৰ্ণনা কৰি উত্তম পুৰুষক পৰমাত্মা ৰূপে আমি বৰ্ণনা কৰিবলৈ বিচাৰিছোঁ। এই তিনিটা সত্তাই আমাৰ দেহত বিৰাজিত হৈ থাকে। প্ৰথমটো হ'ল দেহ, দাহ হৈ যায় যি সেই দেহ। দ্বিতীয়টো হ'ল যিটো থাকিলে মোৰ দেহটো যি থাকে সেইটো হ'ল জীৱ। আৰু তৃতীয়টো হ'ল মোৰ দেহত থকা সাক্ষী স্বৰূপে থকা সত্তাটো, যাৰ নাম আত্মা। এইদৰে ভগৱান কৃষ্ণদেৱে পঞ্চদশ অধ্যায়ত কৈ ষষ্ঠদশ অধ্যায় পাতনি মেলিছে এনেধৰণে। আমি জন্মগ্ৰহণ কৰোঁতেই দুটা স্বভাৱ লৈ জন্মগ্ৰহণ কৰোঁ। প্ৰহ্লাদে কি স্বভাৱ লৈ জন্মগ্ৰহণ কৰিছে, আৰু হিৰণ্যকশিপুৰে জন্ম লওঁতে কি স্বভাৱ লৈ জন্মগ্ৰহণ কৰিছে, জল জল পট পটকৈ প্ৰকাশান্বিত হৈ আছে। প্ৰহ্লাদক মৰিয়াই মাক বাপেকে শিকাই পেলাই ভাল কৰা নাই, সি স্বভাৱগত হিচাপে সুন্দৰ হৈ জন্মগ্ৰহণ কৰিছে। আৰু দ্বিতীয় হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুক জন্ম দিওঁতেনেই মাকৰ মনত সম্পূৰ্ণ অসততাৰ ভাৱ আছে,
তেওঁলোক জন্মগ্ৰহণ কৰোঁতে সততাৰে জন্মগ্ৰহণ কৰা নাই। সেয়ে ভগৱান কৃষ্ণদেৱে অৰ্জুনক সেই কথাটো মনত পেলাই দিছে যে মাকৰ যি ইচ্ছা বৰ ডাঙৰ কথা, মাকৰ যি ইচ্ছা সেই ইচ্ছামতে সন্তানে গঢ় লয়। কালি ইয়াত এজনে কৈছিল যে বগা চাহাবৰ এজন নিগ্ৰো ল'ৰা জন্ম হ'ল, কাৰণ ৰুমত থকা নিগ্ৰো মূৰ্তিখন সদায় চাওঁতেই বগা মেম চাহাবৰ সন্তান একেবাৰে নিগ্ৰোৰ নিচিনাকৈ জন্ম হোৱাৰ কথা কালি কৈ গৈছিল। ঠিক এতিয়া কৈছে দৌ ভূত স্বৰ্গ লোকস্মিন দৈৱ অসুৰহি বচ দৈৱ বিস্তৰস প্ৰোক্ত আসুৰম পাৰ্থমে শ্ৰীণু। আমাৰ দুটা সন্তান দুটা প্ৰক্ৰিয়াৰে জন্মগ্ৰহণ কৰে। এটা হ'ল আসুৰিক স্বভাৱ সম্পন্ন আৰু এটা হ'ল দেৱ স্বভাৱ সম্পন্ন। এইটো জন্মৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ মাধ্যমেদিয়েই আমি লাভ কৰোঁ। সময় কম তথাপিতো কৈছোঁ, আজি আমাৰ মানসিকত এটা ভাৱ, সন্তান গৰ্ভত থাকিলে কুকুৰাৰ মঙহ যদি খাব পৰা যায় লোকেল কুকুৰাৰ, তেতিয়াহ'লে সন্তানটো সবল হ'ব, মস্তিষ্ক ভাল হ'ব। কিন্তু এটা কথা চিন্তা কৰি চাওকচোন, দুটা মতা কুকুৰা লগাই দিয়াৰ লগে লগেই মাঘৰ বিহুত কাজিয়া লাগি এটাই এটাক মাৰি দিয়ে, আৰু মাৰি দিয়া কুকুৰাৰ মালিকে মৰা কুকুৰাটো লৈ পেলাই দুইটা কুকুৰা লৈ গুচি যায়। কিন্তু সিহঁতৰ মাজত কোনোদিন শত্ৰুতা নাছিল, কাৰণ সিহঁত জাতিত্ব বৈৰী, ইটোৱে সিটোক দেখিব নোৱাৰে। আৰু তেনে কুকুৰাৰ তেজত থকা সেই শক্তি যেতিয়া এগৰাকী মাতৃয়ে ভক্ষণ কৰিব, সেই নৱজাতৰ যি কোঁহ, সেই কোঁহে তাৰ শক্তি আহৰণ কৰিব, আৰু তাৰপিছত দুজন ককাই ভাইৰ মাজত মাটিৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব। সেয়া সম্পূৰ্ণ খাদ্যৰ ওপৰত নিৰ্ভৰ। আজি এজন ফুকনে মোক আজি কৈছে যে এই অঞ্চলটোত বান্দৰ থকাৰ কাৰণে কোনো মানুহে বাৰীৰ পাচলি খাব নোৱাৰে, সদায় পাচলি কিনি খায়, আৰু পাচলিত থকা বিষাক্ত শক্তিৰ কাৰণে ইয়াত কেঞ্চাৰ ৰোগটো বেছি হৈছে। মই নাজানো, মোক কোৱা কথা, আজি কোৱা কথা। গতিকে আজি আমি সেই খাদ্যবিলাকৰ পৰাই আমি আমাৰ দেহত ৰোগ আৰু সন্তানৰ স্বভাৱ নিৰ্ণয় কৰোঁ। সেইকাৰণে ভগৱানে কৈছে যে দুবিধ লোক স্বভাৱগত হিচাপে জন্মগ্ৰহণ কৰে। তেওঁলোকে কি ভাবে, অসৎবিলাকৰ এটা মই শ্লোক ক'ব খুজিছোঁ, ইদম ঐত্য ময়া লব্ধম ইমম প্ৰাপ্সে মনোৰথম ইদম অস্তি ইদমপি মে ভবিষ্যতি পুনৰ্ধনম। ইদম ঐত্য ময়া লব্ধম, কৃষ্ণদেৱৰ ভাষা, আজি মই এয়া পালো। ইমম প্ৰাপ্সে মনোৰথম, মোৰ আজি মনোৰথ সিদ্ধি হ'ল। ইদম অস্তি, মোৰ ইমানখিনি আছে। ইদমপি মে ভবিষ্যতি, ইমানখিনি মোৰ আৰু আগলৈ হ'ব লাগিব। আজি পোৱাখিনিৰ পিছত তেওঁৰ মনটো বান্ধ খাই নাথাকিল, কাইলৈ আকৌ 5,000 টকা ঘোষ লোৱাৰ কথা তেওঁ চিন্তা কৰিলে। এনেকৈ চিন্তা কৰি লোৱাৰ পিছত সেই সন্তানজনৰ কি অৱস্থা হ'ব, তাক ক'বলৈ প্ৰভু ভগৱন্তই কৈছে, তেনে ব্যক্তিক অনেক চিত্ত বিভ্ৰান্ত কৰি তাৰ মনৰ ভাৱটো মোহিত কৰি মোহ জাল সমাবৃত, মোহ জালত পৰি কাম ভোগে পতন্তি, কাম আৰু ভোগৰ মাজত আসক্ত কৰি অসুচি নৰকে পতন্তি, অতি অসুচি নৰকত পতিত হ'বলগীয়া হয়। আমি কৰা কৰ্মৰ ফলত আমি গৈ নৰকত যে পৰিব লাগিব, সেয়া ভগৱান কৃষ্ণদেৱে আমাক কৈছে। আসুৰি জুনিমা পন্না মুধা জন্মনি জন্মনি মাক
অপ্ৰাপ্যৈব কুন্তেয় ততো জাতি অধমং গতি। আৰু জন্মে জন্মত মোক তেওঁলোকে নেপায়, অসুৰৰ যোনিৰ পৰা আৰু অধম তললৈ গতি কৰে। এয়া মই কোৱা নাই, স্বয়ং ভগৱানে কৈছে। মানে আমি কৰা কৰ্মই আমাক তললৈ লৈ যাব। সেইকাৰণে ভগৱান কৃষ্ণদেৱে 3খন দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দিছে। সেই 3খন দুৱাৰেদিয়ে আমি নৰকলৈ যাওঁ। 3খন নৰকলৈ যোৱা দুৱাৰ ভগৱান কৃষ্ণদেৱে বন্ধ কৰিবলৈ কৈছে। ত্ৰিবিধং নৰকৈছেদং দ্বাৰং নাশনমাত্মন কাম ক্ৰোধ তথা লোভ তস্মাৎ এতত্ত্ৰয়ং ত্যজেৎ। এতত্ত্ৰয়ং ত্যজেৎ, এই 3খন দুৱাৰ ত্যাগ কৰা, বন্ধ কৰা। কোন 3খন? কাম, ক্ৰোধ, লোভ, কিবা এটা পাবলৈ কামনা, ক্ৰোধ, খং আৰু লোভ, এই 3খন দুৱাৰ বন্ধ কৰি দিয়া। নৰকৈছ ইদং দ্বাৰ, এই 3খনেই হ'ল নৰকলৈ যোৱা দুৱাৰ। নাশনম আত্মন, নিজৰ বিনাশ লাভ কৰিব পৰা এই 3খন দুৱাৰ। হে অৰ্জুন, তুমি বধ কৰা। এজন ব্যক্তিয়ে জীৱনত অতি শ্ৰদ্ধাৰে কৰ্ম সম্পাদন কৰে, কিন্তু তেওঁ কোনো নীতি নিৰ্দেশনাৰ ওপৰত গুৰুত্ব নিদিয়ে, কৰি গলেই হয়। তেনেকে কৰা মানৱৰ কৰ্মৰাজি কেনেকুৱা হ'ব, সেই কথাও অৰ্জুনক সোঁৱৰাই কৈছে। শাস্ত্ৰবিধি উৎসৃজ্য বৰ্ততে কামকাৰত ন সিদ্ধিম অৱাপ্নোতি ন সুখম ন পৰম গতি। যি শাস্ত্ৰৰ নীতি নিৰ্দেশনা আছে, সেই নীতি নিৰ্দেশনা নামানি হ'ব দিয়া এনেকেই কৰোঁ, এই বুলি যি ব্যক্তিয়ে কৰ্ম সম্পাদন কৰে, মই এটা উপমা দিছোঁ, ঠিক সেইটোৱেই নহয়, সেইটো কৰিব পাৰে। কাৰণ শ্ৰাদ্ধ বুলি কোৱা শব্দটো হ'ল শ্ৰদ্ধয়া দিয়তে দানম শ্ৰাদ্ধ। তথাপিতো পুত্ৰই বছৰেকৰ মূৰত গন্ধাদি, অন্নাদি, পিণ্ডাদি 3টা কাণ্ডৰে পিণ্ড দিব লাগে। যদি স্বৰ্গত আছে তেতিয়া গন্ধাদি পাওঁ, যদি পিতৃলোকত আছে তেতিয়াহ'লে পিণ্ডাদি পাওঁ, আৰু যদি মনুষ্য লোকত আছে তেতিয়াহ'লে অন্ন আদি পাওঁ। এইটো বেদৰ নিয়ম। কিন্তু তাকে নকৰি যদি কোনোবা এজনক ভালে বুজি খুৱাই থওঁ, সকাম তুনি ক'ৰবাত কিবা এটা কৰি থওঁ, শ্ৰদ্ধাৰেই কৰিছে বাপেকৰ প্ৰতি, কিন্তু সেইটোৱে ন সুখম ন পৰম গতি। সি সুখো নিদিয়ে, পিছত তাৰ পৰা শুভ ফলো লাভ নহয় বুলি প্ৰভু ভগৱন্তই গীতাত উল্লেখ কৰিছে। তস্মাৎ শাস্ত্ৰং প্ৰমাণন্তে কাৰ্য অকাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰবিধানোক্তং কৰ্ম কৰ্তুম ইহৰ্ষি। গতিকে হে অৰ্জুন, তুমি যি কামেই নকৰা শাস্ত্ৰৰ প্ৰমাণ লৈ কৰিবা। শাস্ত্ৰই কোনটো কাম কৰিবলৈ কৈছে সেই প্ৰমাণ লৈ কাৰ্য কোনটো আৰু অকাৰ্য কোনটো, কোনটো কৰিব লাগে আৰু কোনটো কৰিব নালাগে, এই দুয়োটাক তুমি শাস্ত্ৰ প্ৰমাণৰ মাধ্যমেদি সম্পাদন কৰিবা। এইদৰে ষষ্ঠদশ অধ্যায় ভগৱান কৃষ্ণদেৱে গুণ কৰ্ম কৰাৰ শৈলীৰ ওপৰত কোৱাৰ পিছত সপ্তদশ অধ্যায়ত শ্ৰদ্ধা ত্ৰয় বিভাগটো, আমাৰ যিটো শ্ৰদ্ধাটো, গুৰুক সেৱা কৰিছোঁ আমাৰ শ্ৰদ্ধাৰে, সেই শ্ৰদ্ধাটো আৰু 3 ভাগত বিভক্ত হৈ যাব পাৰে। সেই শ্ৰদ্ধাত কাৰোবাৰ স্বাৰ্থ থাকিব পাৰে, কাৰোবাৰ কিবা এটা আসক্তি থাকিব পাৰে, কাৰোবাৰ আকৌ ভক্তি থাকিব পাৰে। সেইকাৰণে সপ্তদশ অধ্যায়ত শ্ৰদ্ধাৰ কথা ক'বলৈ অৰ্জুনেই প্ৰশ্নৰ পাতনি মেলিছে। শাস্ত্ৰ বিধি উৎসৃজ্য যদন্তে শ্ৰদ্ধয়ান্বিত তেষাং নিষ্ঠা
তু কা কৃষ্ণ সত্যম অহু ৰজতম। কোনোবা এজনে শাস্ত্ৰৰ বিধানটো এৰি থৈ নিজস্ব শৈলীৰে শ্ৰদ্ধাৰে কৰ্ম কৰিলে, সেই কৰ্মটো বাৰু সাত্বিক হ'ব নে ৰাজসিক হ'ব নে তামসিক হ'ব? যিহেতু শাস্ত্ৰ প্ৰমাণ কৰিবলৈ কৈ অতি শ্ৰদ্ধাৰে বাপেকৰ কৰ্ম কৰিছে, কিন্তু তাৰ কৰ্মৰ পাৰ্থক্যটো কি হ'ব? সেই বুলি কোৱাত ভগৱান কৃষ্ণদেৱে কৈছে ত্ৰিবিধা ভৱতি শ্ৰদ্ধা। হে অৰ্জুন, শ্ৰদ্ধা তিনি প্ৰকাৰ। স্বভাৱতা, সেই ব্যক্তিজনৰ স্বভাৱতে সেইটো উৎপন্ন হৈ আহে। এটা সাত্বিকী, এটা ৰাজসী আৰু আনটো হ'ল তামসী। মানুহজন যেনেকুৱা তেওঁৰ কৰ্মবিলাকো তেনেকুৱা। এইকাৰণে আমাৰ দেহত যাতে সাত্বিক গুণ বৃদ্ধি পায়, আমাৰ খাদ্যৰ প্ৰতি সদায় সতৰ্ক হ'ব লাগে। বন্ধাকবিটোত ঔষধ দিছে বুলি গৰম পানীত সিজাই আমি খাওঁ, কিন্তু কোনটো খাদ্যত আমাৰ দেহত সাত্বিকতা বৃদ্ধি কৰে সেইটো আমি কিন্তু নাজানো। সেইটো কথা বোধ কৰোঁ অৰ্জুনেও নাজানিছিল। সেইকাৰণে ভগৱান কৃষ্ণদেৱে অৰ্জুনক ক'লে আয়ু সত্য বলাৰোগ্য সুখ প্ৰীতি বিবৰ্ধনা ৰস্যা স্নিগ্ধা চিৰা হিদ্যা আহাৰ সাত্বিকা প্ৰিয়া। যিসকল সাত্বিক লোক, তেখেতসকলে আয়ুস, যিটো খাদ্য খালে আয়ুস বৃদ্ধি হয়, উৎসাহ, যিটোৰ পৰা উৎসাহ বৃদ্ধি হয়, যাৰ পৰা দেহত বল বৃদ্ধি হয়, যিটোৱে দেহত ৰোগ নাইকিয়া কৰে, যাৰ দ্বাৰাই চিত্ৰৰ প্ৰসন্নতা আহে, যিটো বস্তু ৰসা, যিটো বস্তু স্নিগ্ধ, ঘিত আদি বস্তু, মাখন ঘিউ, যিটো বস্তুৱে হৃদয়ত আনন্দ দিয়ে, তেনে খাদ্যই সাত্বিক খাদ্য। আৰু তেনে সাত্বিক আহাৰেই আমাৰ সকলোৰে কাম্য। আৰু যিটো বস্তু অতি শুকান, যিটো বস্তু অতি টেঙা, যিটো বস্তু অতি নিমখযুক্ত, যিটো বস্তু অতি গৰম, যিটো বস্তু অতি তীক্ষ্ণ, যিটো বস্তু অতি ৰুক্ষ, একেবাৰে শুকান, আৰু যিটোৱে দুখ আৰু শোক দিয়ে, তেনে খাদ্যক ৰাজসিক খাদ্য বুলি কয়। তেনে খাদ্য কেতিয়াও খাব নালাগে। মানে মোটামুটি চিপছৰ যিটো পেকেটত থকা আলু, সি অতি ৰুক্ষ, একেবাৰে শুকান, তাত ৰস বুলিবলৈ কোনো বস্তু নাই। গতিকে মুখত টুক 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 টুকে চাগে ভগাৰ কাৰণে ভাল পায়, মই খাই পোৱা নাই। সেই তেনেধৰণৰ বস্তু ৰাজসিক হ'লে লোভটো বাঢ়ি গৈ থাকিব, আৰু এটা পেকেটৰ পিছত আৰু এটা খাবলৈ মন যাব। জাত জাম গত ৰসম কোটি পৰ্যুচিতং সদত উচ্ছিষ্টম অপিসামেদ্যম ভোজনম তামস প্ৰিয়। হে অৰ্জুন, তামসিক মানুহে কি খাই ভাল পায়? জাত জাম, কঁঠালটো পকি পকি ৰস ওলাইছে আৰু বেছি ফুনফুনীয়া হৈছে। গতৰ ৰসম, গাৰ পৰা ৰসটো ওলাই থকা। পৰ্যুষিতম, আগদিনাই বনাই থোৱা পইতা ভাত, কৰ্কৰা ভাত। উচ্ছিষ্টম, কোনোবাই খাই থৈ যোৱা পাতখনতে, হ'ব দে মা ইয়াতে দে, একো নহয়, মই আকৌ এখন কাঁহী বাতি নথওঁ। উচ্ছিষ্ট। অমেধ্য, অপবিত্ৰ, যিটো বস্তু পবিত্ৰ নহয়। যত ভোজনম তৎ তামস প্ৰিয়, তেনে খাদ্যবিলাক তামসিক প্ৰিয়। আমি ল'ৰা এটাই যেতিয়া ক'ব দে নে পইতা ভাতকে দে, দে হ'ব দে, টেঙা এখন দি দে, ইয়াতে হ'ব, এই যিবোৰ খাদ্য, তেতিয়াই মাকে জানিব লাগিব যে এই ল'ৰাটো ক্ৰমান্বয়ে তামসিকলৈ গৈছে। তাক ক্ৰমান্বয়ে ৰাজসিকলৈ আনি কেনেকৈ সাত্বিক গুণলৈ নিব পাৰি, তালৈ লক্ষ্য কৰিব লাগে।
হোমৱৰ্কে লিখিব এটা আছে ৰংগমঞ্চতকৈ ঠিক কৰি দিব। এটাইতকৈ ভাল কামটো কি বুলি যদি সোধা যায় তেতিয়াহ'লে ক'ব লাগিব তপস্যা। ব্ৰহ্মাদেৱ জন্ম হোৱাৰ লগে লগেই ভগৱানে কৈছিল তপ তপ তপ, তুমি তপস্যা কৰা। আৰু ভগৱানে তপস্যা কৰিয়েই বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত জ্ঞান লাভ কৰি সৃষ্টিৰ পাতনি মেলিছিল। গতিকে আমি মানুহ, আমি যদি তপস্যা নকৰোঁ আমাৰ জীৱনৰ সাফল্যতা নাহে। কিন্তু ভগৱান কৃষ্ণদেৱে গছৰ তলত বহি গেৰুৱা বসন পিন্ধি লঘোণে ভোকে তাকে তপস্যা কৰিবলৈ কোৱা নাই। ভগৱান কৃষ্ণদেৱে তপস্যা কৰিবলৈ কৈছে। মনত ৰাখাবা, তপস্যা আজিৰ পৰা আৰম্ভ কৰা। মই কোৱা নাই, স্বয়ং কৃষ্ণদেৱে অৰ্জুনক কৈছে। দেৱ দ্বিজ গুৰু প্ৰাজ্ঞ পূজনং শৌচমাৰ্জৱম ব্ৰহ্মচাৰ্যমহিংসাস শৰীৰম তপস্যতে। প্ৰথম আমি দেহাটোৰে তপস্যা কৰিব লাগিব। কি কৰিব লাগিব? দেৱতাক সেৱা কৰিব লাগিব। দ্বিজ দাভ্যাং জয়তে ইতি দ্বিজ, যি দুবাৰ জন্মগ্ৰহণ কৰে, এবাৰ মাতৃগৰ্ভৰ পৰা আৰু আনবাৰ সংস্কাৰৰ দ্বাৰাই, জ্ঞানৰ মাজেদি যিসকল সংস্কাৰিত হয়, ব্ৰাহ্মণেই হওক বা জ্ঞানী ব্যক্তি, সেই দ্বিজসকলক গুৰু আৰু গুৰু প্ৰাজ্ঞ জ্ঞানী পূজন এইসকলক পূজা কৰা। শৌচমাৰ্জৱ, শৌচাচাৰ নীতিকাষ্ঠা মনা। আৰ্জৱ, সৰলতা জীৱন যাপন কৰা। ব্ৰহ্মচাৰ্য, ব্ৰহ্মচাৰ্য অৱলম্বন কৰা। অহিংসা, কাকো হিংসা নকৰা। শৰীৰম তপস্যতে, এইকেইটাক শৰীৰৰ তপস্যা বুলি কোৱা যায়। আমি অজানিতে কৰি থাকোঁ, গুৰুজনক সেৱা কৰোঁ, পিতৃক সেৱা কৰোঁ, জ্ঞানীজনক সেৱা কৰোঁ, আৰু গা পা ধুই সংস্কাৰ কৰোঁ, সৰলতা কৰোঁ, কাকো হিংসা নকৰোঁ। এয়া ভগৱান কৃষ্ণদেৱৰ নিজৰ মুখৰ বাণী। আৰু বাক্যৰ তপস্যা কি? অনুদ্বেগকৰং বাক্যং সত্যং প্ৰিয়ং হিতং সদত স্বাধ্যায় অভ্যসনং চৈব বাংময়ং তপস্যতে। মুখৰ বাক্যৰ তপস্যা হ'ল অনুদ্বেগকৰং বাক্যং। মই কিবা এটা ক'লে যাতে আপোনালোকে বেয়া নাপায়, তাৰ কাৰণে সদায় মই মুখখন সংযত কৰিব লাগে। কাৰণ আপুনিওতো মোক ক'লে মই বেয়া পাওঁ, সেইকাৰণে অনুদ্বেগ, আপোনাৰ অন্তৰত যাতে উদ্বেগ নাহে তেনে কথা মই ক'ব লাগে। সত্য, কথাটো সদায় সত্য হ'ব লাগে। প্ৰিয়, কথাটো শুনিবলৈ ভাল হ'ব লাগে। হিতম, আৰু বাক্যটোৱে মানুহজনক হিত সাধন কৰিব লাগে। যত বাক্যম, এনেকে যিটো বাক্য, আৰু স্বাধ্যায় অভ্যাসনম, কীৰ্তন ঘোষা ৰত্নাৱলী বেদ পুৰাণ এইবিলাক পঢ়িব লাগে। এইবিলাকক বাক্যৰ তপস্যা বুলি কোৱা যায়। অনুদ্বেগকৰং বাক্যং সত্যং প্ৰিয়ং হিতং সদত। বাক্যটো প্ৰিয় হ'ব লাগিব, হিত হ'ব লাগিব, সত্য হ'ব লাগিব, আৰু উদ্বেগ নোহোৱা হ'ব লাগিব। তেনে কথাহে আমি ক'ব লাগে। এনেকুৱা মানুহে কথা এটা কয়, শুনাৰ লগে লগে ৰৈ দিব লাগে, এনেকুৱা কৰ্কশ জাতীয় গাত দেহাত লাগে। তেনে বাক্য কেতিয়াও প্ৰয়োগ কৰিব নেপায়। আৰু এতিয়া তৃতীয়টো হ'ল মনৰ তপস্যা। মন প্ৰসাদ সৌমত্তম মৌনম আত্মবিনিগ্ৰহ ভাৱ সংশুদ্ধি ইতি এতে তপোমান সমস্যতে। মন প্ৰসাদ, মনটো সদায় প্ৰসন্নতা ৰাখিব লাগে, কোনো দুখ বেদনা কৰিব নালাগে। সৌমত্তম,
সমতা ৰাখিব লাগে, পূৰতা কৰিব লাগে। কি কেনেকৈ তাক মই অন্যায় কৰোঁ সেইটো নহয়, মই উঠিছোঁ তেওঁ উঠক, এই যিটো সমতা। মৌন, যিকোনো সময়তে এনেই কিবা অদৰকাৰী কথা পাতি মনক বেদনা দিব নালাগে। আত্মবিনিগ্ৰহ, আত্মা আৰু মনক সংযত কৰি সততালৈ আগবঢ়াই নিবলৈ মনটোক সদায় প্ৰেৰণা দিব লাগে। ভাৱ সংশুদ্ধি, ভাৱহি ভাৱস্য কাৰণ, ভাৱে ভাৱৰ কাৰণ ৰূপে পৰিগণিত হয়। কিন্তু ভাৱটো সদায় শুদ্ধ ভাৱ ল'ব লাগে, কেতিয়াও ভাৱটো অসৎ ভাৱ গ্ৰহণ কৰিব নালাগে। মানসং তপস্যতে, এইকেইটাক মনৰ তপস্যা কৰিব লাগে। সেইকাৰণে অৰ্জুনক যুদ্ধ এতিয়া হাবিলৈ যাবলৈ কোৱা নাই, তেওঁ মন, বাক্য আৰু শৰীৰ এই তিনিটাৰ তপস্যা কৰি নিজক সংযত কৰিবলৈ কৈছে। আৰু লগতে প্ৰতিটো কামেই যে নিয়াৰিকে কৰিব লাগে তাৰ উপমা স্বৰূপে মই এটা কথা কৈছোঁ। ভগৱান কৃষ্ণদেৱে কৈছে, দাতব্যম ইতি যদ্দানম দিয়তে অনুপকাৰিণে দেশে কালে স্বপাত্ৰে তদ্দানম সাত্বিকম স্মৃতম। কোনোবা এজনক কিবা এটা দান দিছে, মই যদি তেখেতৰ ছোৱালীজনীৰ বিয়াত টকা 5,000 দি থওঁ, তেতিয়া মই ল'ৰাটোৰ বিয়াত তেখেতে মোক 10,000 টকা দিব। এই যে মনত এটা ভাৱ লৈ দান দিয়ে, সেইটো দান শুদ্ধ নহয়। সেইকাৰণে কৈছে, দাতব্যম যদ্দানম দায়তে অনুপকাৰিণে, উপকাৰ এটা মই পাম এই বুলি কেতিয়াও ভাবি লৈ দান দিব নালাগে, অনুপকাৰী লোকক দিব লাগে। দেশে, দিয়াৰ জেগাডোখৰ ভাল হ'ব লাগে, কালে, সময়কণ ভাল হ'ব লাগে, আৰু পাত্ৰে, যাক দিব সেই দিবলগীয়া পাত্ৰজনো ভাল হ'ব লাগে। ভাল পাত্ৰত, ভাল সময়, ভাল স্থানত উপকাৰ নোহোৱা ব্যক্তিকহে দান দিব লাগে। মই গৰুজনী দি থলে তেওঁৰ পৰা মই পোৱালিটো পাম, এনে মানসিকতাৰে দিব নালাগে। হে গীতাপ্ৰেমী ৰাইজ তথা প্ৰশিক্ষাৰ্থীসকল, আমি ইতিমধ্যে 17টা অধ্যায় সমাপন কৰিছোঁ। আমাৰ হাতত আহি পৰিছেহি 8টা অধ্যায়। এটা অধ্যায়ৰ মাজেদি আমি আমাৰ 3দিনীয়া গীতা পাঠৰ সামৰণি মাৰিম। এই 8টা অধ্যায়ক মুখ্য যোগ বুলি কোৱা যায়, অৰ্থাৎ কেনেকৈ মুক্তি লাভ কৰিব পাৰি তাক ভগৱান কৃষ্ণদেৱে অৰ্জুনক কৈছে। অৰ্জুনে এইবাৰ প্ৰশ্ন কৰিলে, সন্ন্যাসৈষ মহাবাহু তত্ত্বম ইচ্ছাবিবেদিতুম ত্যাগৈষ ঋষিকেশ পৃথক কেশিনসু কেশিনিসূদন। হে ইন্দ্ৰিয়ৰ নিয়ন্তা প্ৰভু, হে কেশীপুৰক নিধনকাৰী প্ৰভু, সন্ন্যাস আৰু ত্যাগ এই দুইটাৰ মাজত পাৰ্থক্য মোক ভালকৈ বুজাই। ইমানখিনি কোৱাৰ পিছত অৰ্জুনৰ অন্তৰত সন্ন্যাস আৰু ত্যাগৰ কথা মনলৈ আহিছে। ইমান জ্ঞান পোৱাৰ পিছতহে অৰ্জুনে প্ৰশ্ন কৰিছে, সন্ন্যাস কাক কয় আৰু ত্যাগ কাক কয়? এই প্ৰশ্ন যেতিয়া আহিল, তেতিয়া ভগৱান কৃষ্ণদেৱে ক'লে, কাম্যানাং কৰ্মণাং ন্যাসং সন্ন্যাস কৱয়ো বিদু সৰ্ব কৰ্ম ফল ত্যাগং প্ৰাহুত্যাগং বিচিক্ষ্যতে। কাম্য যিবিলাক কৰ্ম আছে, গৃহস্থী হ'ব লাগে, সতী সন্তান জন্ম দিব লাগে, ব্ৰহ্মচাৰ্যৰ পৰা গৃহস্থী, গৃহস্থীৰ পৰা বানপ্ৰস্থতাৰ পৰা সন্ন্যাস কৰ্ম ল'ব লাগে। এইবিলাক আমাৰ কৰ্ম।
এই কৰ্মবিলাকক বাদ দি যি তাৰ পৰা আঁতৰ হৈ গুচি যায় সেইসকলক পোৱা যায় সন্ন্যাসী। সৰ্ব কৰ্ম ফলত ত্যাগ। আৰু যিসকলে সকলোবিলাক কৰ্ম সম্পাদন কৰে কিন্তু কৰ্মৰ পৰা উৎপন্ন হোৱা যিটো ফল সেই ফলটো বাঞ্ছা নকৰে, তেনে ব্যক্তিক পোৱা যায় ত্যাগী। যি কৰ্ম ত্যাগ কৰে সি সন্ন্যাসী। যি কৰ্ম সম্পাদন কৰি কৰ্মৰ ফলটো ত্যাগ কৰে তাক পোৱা যায় ত্যাগী। যজ্ঞ দান তপ কৰ্ম ন তেজ্যং কাৰ্যমেব তৎ। যজ্ঞ দান তপ চৈব পাৱনা নিমনীষিণ। হে অৰ্জুন, যজ্ঞ দান তপস্যা এইবিলাক কৰ্ম ন তজ্যম, এইটো কেতিয়াও ত্যাগ নকৰিবা। কাৰ্যমেব চ, এইটো হ'ল কৰ্তব্য, এইটো কৰিব লাগে। কিয় কৰিব লাগে? যজ্ঞ যজ্ঞই, দান দান আৰু তপস্যা এইবিলাকে মনীষীনাং পাৱনানি, মনীষীসকলৰ মনৰ পবিত্ৰতা আনে। ইয়াত যজ্ঞ বুলি কওঁতে আপোনালোকে গীতা শিকিলেই নহয়, এয়া মই পাঠ যজ্ঞ কৰি আছো। কোনোবাই জপ কৰি আছে সেইটো জপ যজ্ঞ, কোনোবাই নাম গাই আছে সেইটো নাম যজ্ঞ। মানে ভগৱানক যজনা কৰাৰ যিটো উপায় তাকেই যজ্ঞ বুলি কয়। বহুতে ভাবে বামুণে ওম স্বাহা এই মন্ত্ৰৰে যিটো কৰে সেইটোহে যজ্ঞ। নহয়, এয়া আমি পাঠ যজ্ঞ কৰি আছো। ভগৱানক যজন কৰাৰ যি প্ৰক্ৰিয়া তাক কোৱা যায়। একান্যপি কৌন্তেয় সংগম ত্যক্ত ফলানিশ কৰ্তব্যানীতি মে পাৰ্থ নিশ্চিতম মতম উত্তমম। নিশ্চিতম মতম উত্তমম, অতি নিশ্চিত কৰি মই উত্তম পথটো কৈছো। এতানি কৰ্মাণি অপি সংগ ফলানি সত্যক্তা। তুমি কৰ্মবিলাকত থকা আসক্তিটো আৰু কৰ্মৰ পৰা উৎপন্ন হোৱা ফলটো, এই দুইটাকে ত্যাগ কৰি কৰ্তব্য হিচাপে তুমি কৰা, এইটো মোৰ নিশ্চিত উত্তম মত। কৰ্ম কেতিয়াও ত্যাগ নকৰিবা। খালি কৰ্মৰ প্ৰতি থকা অতি আসক্তি, কৰ্মৰ প্ৰতি থকা কৰ্মৰ ফলৰ প্ৰতি থকা যিটো হেঁপাহ, এইটো হে অৰ্জুন তুমি ত্যাগ কৰা। এইখিনিতে ভগৱান কৃষ্ণদেৱে আমাৰ জীৱনলৈ অহা সুখক তিনিটা ভাগত বিভক্ত কৰিছে। সময়ৰ প্ৰতি লক্ষ্য কৰি মই গোটেইখিনি নকওঁ। ইমান সৰু সৰু কথাও ভগৱান কৃষ্ণই আমাক কৈছে যে আমাৰ জীৱনলৈ আমি আঁকোৱালি আনো সুখ। এই সুখ তিনি প্ৰকাৰ। সুখম তু ইদানীং ত্ৰিবিধং শ্রীণু মে ভৰতৰ্ষভ অভ্যাসত ৰমতে তত্ৰ দুঃখান্তৰম সঞ্জীৱ্যতি। তিনিটা সুখ এই সংসাৰলৈ আমি তিনি প্ৰকাৰে আনো। যত অগ্ৰে বিষমিব পৰিণামে অমৃতোপমম তৎ সুখং সাত্বিকং প্ৰোক্তম আত্মবুদ্ধি প্ৰসাদদম। আত্মবুদ্ধি প্ৰসাদদম, আত্মাৰ বুদ্ধিৰ প্ৰসন্নতা অনা। আত্মটো অতি দুখদায়ক আৰু শেষৰটো অতি মধুৰ যিটো সুখ। কুমহীয়া ঠাণ্ডাত আনে কাপোৰ লৈ শুই থাকে। পৰীক্ষাৰ্থীসকলে 3টা বজাতে উঠি কিতাপ পঢ়ি থাকে আৰু তাৰ ফলত কেৱল চহীটো কৰি পেলাই 80,000 দৰমহা লয়। আৰু যি নপঢ়া নুশুনাকৈ থাকি যেনে তেনে চকীদাৰ কামটো লয়, সি প্ৰথমতে শুই আৰাম কৰিলে আৰু শেষত সেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঠাই কৰাৰ পৰা দুৱাৰ খিৰিকী খোলালৈকে গোটেই কামখিনি কৰিলে। সি পিছত
দুখটো পালে প্ৰথম কম্বলখন লৈ সুখটো পালে। ভগৱান কৃষ্ণদেৱে কৈছে য'ত প্ৰথমতে খুব কষ্ট আৰু দুখ আৰু শেষত আত্মাৰ প্ৰসন্নতা অহা সুখ য'ত পোৱা যায় সেইটো পোৱা যায় সাত্বিক সুখ। য'ত অগ্ৰেশ অনুবন্ধেশ সুখমো আত্মন নিদ্ৰা আলাস্য প্ৰমাদ উত্থিত তৎকাম সমুদাহিত। য'ত নিদ্ৰা এলাহ প্ৰমাদ এই তিনিটা থাকে, য'ত পহিলাও দুখ শেষতো দুখ, তাক পোৱা যায় তামসিক সুখ। ৰাজসিক সুখৰ কথা মই সুস্পষ্টকৈ নকলেও কৈছোঁ, যিটো আগত সুখ হিচাপে পোৱা যায়, পিছত সুখ হিচাপে বিচাৰি বিচাৰি দুখক লাভ কৰিবলগীয়া অৱস্থা আহে, তেনে সুখক ৰাজসিক সুখ বুলি কোৱা যায়। এই যে তিনিটা গুণে আমাক পৰিচালনা কৰিছে বুলি কৈছোঁ, এই তিনিটা গুণৰ পৰা আমি কিন্তু বহু কষ্ট কৰি আঁতৰ হ'ব পাৰি, কিন্তু ভগৱান কৃষ্ণদেৱেও কৈছে যে নোৱাৰি। ন তদ অস্তি পৃথিব্যাং দিবি দেৱেষু বা পুনঃ সত্য ৰজ সত্যং প্ৰকৃতিজয়ী মুক্তং যৎ এভি সাত্বিকতি বিগুণৈ। সাত্বিক, ৰাজসিক, তামসিক এই তিনিটা গুণৰ পৰা অতিক্ৰম কৰিব পৰা শক্তি মানুহৰো নাই, দেৱতাৰো নাই। গুণে আমাক ঘৰ শিবই, গুণৰ পৰা নিৰ্গুণ হ'বলৈ বহু কষ্ট কৰিব লাগিব, গুণাতীত হ'বলৈ। গতিকে সেই অৰ্জুন তুমি কি কৰিবা? ডাঙৰ সমস্যা হ'ল, হুচেলটো বাজি গ'ল। গতিকে শ্ৰেয়ান স্বধৰ্ম বিগুণ পৰধৰ্ম সানুষ্ঠিতাত স্বভাৱনিয়তং কৰ্ম কুৰ্বন আপনৌতি কিলমিত। হে অৰ্জুন, বিগুণ স্বধৰ্ম স্ব অনুষ্ঠিতাত পৰধৰ্মাত শ্ৰেয়। দোষ নাইকিয়াকৈ পৰধৰ্ম পালন কৰাতকৈ দোষযুক্ত নিজৰ ধৰ্ম পালন কৰাটো শ্ৰেষ্ঠ। তুমি কাৰোবাক হত্যা কৰিবলৈ গ'লে দোষ হ'ব পাৰে, হ'লেও তুমি তোমাৰ স্বজাতীয় যিবিলাক ক্ষেত্ৰীয়ৰ ধৰ্ম, সেই ধৰ্ম পালন কৰিবলৈ কৃষ্ণদেৱে আঙুলিয়াই দিছে। ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ন সৰ্বভূতানি যন্তৰুধানি মায়য়া। শেষত কৃষ্ণদেৱে ক'লে, তুমি একো কৰিব নোৱাৰা, তোমাৰ কোনো অধিকাৰ নাই। হে অৰ্জুন, ঈশ্বৰ মায়য়া যন্তাৰুধানি সৰ্বভূতানি সৰ্বভূতানাং হৃদ্দেশে তিষ্ঠন্তি। সকলো প্ৰাণীৰ হৃদয়ত আত্মেশ্বৰ ৰূপে কৃষ্ণ বহি থাকি মায়াৰ তিনিডলীয়া ৰছীৰে আমাক পৰিভ্ৰমণ কৰাই লৈ ফুৰিছে। কেনেকৈ? কাঠৰ পুতলা এটাত দোল লগাই সূত্ৰধাৰে যেনেকৈ আঙুলি লৰাই লৰাই নচুৱাই থাকে, তেনেকৈ আদি অন্তৰহিত ভগৱানে আমাৰ হৃদয়ত বিৰাজিত হৈ আমাক নচুৱাই আছে। ভগৱান কৃষ্ণদেৱে সুস্পষ্টকৈ কৈছে, হৃদদেশে অৰ্জুন, সকলোৰে হৃদয়ত মই থাকোঁ আৰু মই সকলোকে নচুৱাই থাকোঁ। সেইকাৰণে হে অৰ্জুন, তুমি আজিৰ পৰা এটা কাম কৰা। কি কৰা? মন মনা হব মদ ভক্ত মজ্জাদি মান নমস্কুৰু মান এব এইসে সত্যম তে প্ৰতিজানে প্ৰিয় অসি মে প্ৰিয় অসি। তুমি মোৰ অতি প্ৰিয় পেহীৰ পিতেক ভাই,
তুমি মোৰ সখী, তুমি মোৰ প্ৰিয় শিষ্য। সেইকাৰণে ক'লো মন মনা ভৱ, মনটো মোতে দি দিয়া। মদ ভক্ত, মোৰে ভক্ত হোৱা। মদ জাজি মোকেই যজনা কৰা। মান নমস্কুৰো, মোকেই সেৱা কৰা। মান এই বয়সুচি, তেতিয়া তুমি মোকেই পাবা। ভগৱান কৃষ্ণদেৱে সন্দেহ কৰে বুলি সত্যতে, তোমাক মই সত্য কৰি কৈছো। শপত খাই ভগৱানে ক'লে সকলোবিলাক তুমি মোতেই সমৰ্পণ কৰা। আমাৰ সমাজত এটা ভুল ধাৰণা আছে যে গীতাৰ এটা উক্তি, সকলো দেৱ দেৱী পূজা পাৰ্বণ সকলো বাদ দি একমাত্ৰ কৃষ্ণত শৰণাপন্ন হ'ব লাগে। এয়া মই ভুল ধাৰণা বুলি কোৱাটো যদি ভুল হৈছে, তথাপিতো মই কৈছোঁ এইকাৰণেই, এই শ্লোকটো গোটেই গীতাখন কৈ একেবাৰে সন্ন্যাস ত্যাগৰ কথা মনলৈ অহাৰ পিছত ভগৱান কৃষ্ণদেৱে ক'লে সৰ্বান ধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহং ত্বাং সৰ্বপাপেভ্য মুখ্যই স্বামী মা শুচ। হেৰা অৰ্জুন, গীতাৰ শেষ শ্লোক, সকলো ধৰ্ম এতিয়া তুমি ত্যাগ কৰা, কেৱল মোতেই শৰণাপন্ন হোৱা। মই তোমাক সকলো পাপৰ পৰা মোচন কৰি লৈ যাম। মা শুচ, তুমি শোক নকৰিবা। এইটো গীতাৰ শেষ উক্তি। আমি যেতিয়া গৈ আমাৰ সন্ন্যাস ত্যাগত মন জাগৃত হ'ব, তেতিয়াই আমি সেই কাৰ্যত আগবাঢ়ি যাব পাৰিম। গছৰ গুৰিত থাকোঁতেই গছৰ গুৰিৰ আগৰ পৰা ফল ছিঙিবলৈ গ'লে আমি নাপাওঁ। গছৰ গুৰিয়েদি গৈ যেতিয়া আগ পাম, তাৰ পৰা পকা ফলটো ছিঙি অনাত দোষ নাই, সেইটো শুদ্ধ। কিন্তু একো নজনা এজন ব্যক্তিয়ে সৰ্বান ধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ, সকলো ধৰ্ম ত্যাগ কৰি কেৱল মোকেই ভজনা কৰা, এইটো একেবাৰে শেষ মুক্তি। হে গীতা প্ৰেমী ৰাইজসকল, মোৰ গীতাৰ প্ৰতি জ্ঞান সমুলঞ্চই নাই, এইটো একেবাৰে সঁচা কথা। আপোনালোক নৰৰূপী নাৰায়ণৰ আগত, ব্ৰহ্মথূলৰ বিগ্ৰহৰ আগত মই কৈছোঁ, মই এটা কথা জানো যে মোৰ হৃদয়ত আত্মেশ্বৰ কৃষ্ণ আছে, আৰু মোৰ দেহটো মই জড়, এইটো মই জানো। সেইকাৰণে মই জড় দেহটোৰ মাধ্যমেদি আত্মেশ্বৰ কৃষ্ণক কওঁ, তুমি কেনেকৈ অৰ্জুনক কৈছিলা, ঠিক তেনেকৈয়ে মোৰ কথা শুনিবলৈ অহা ভক্তসকলকো তুমি এবাৰ কোৱাচোন। বোধ কৰোঁ মোৰ প্ৰাৰ্থনাটো শুনি মোৰ আত্মেশ্বৰ ভগৱানে ভাল পায়, কাৰণ তেওঁ ভক্তসকলক ওচৰলৈ নিবলৈ পালে বৰ আনন্দিত হয়। সেইকাৰণে কৈছে নাহংতি স্বামী বৈকুণ্ঠী যোগী নাম হৃদয়েন চ তত্ৰ তিষ্ঠামি নাৰদ যত্ৰ গায়ন্তি মদ্গুণা। মোৰ ভক্তসকলে য'ত গুণ গাই থাকে মই তাতেই থাকোঁ। গতিকে ভক্তসকলক ভাল পোৱাৰ কাৰণেই গীতাৰ কথা ক'বলৈ মই তেওঁক অনুৰোধ কৰাত আত্মাৰূপী পৰমেশ্বৰে আপোনালোকৰ আগত এনেধৰণেৰে গীতা পাঠ কৰিলে। ইয়াত যে ভুল কিবা থকা নাই এনে নহয়, কাৰণ প্ৰভুৱে কোৱাৰ পিছত মোৰ বাক্য ইন্দ্ৰিয়ই কওঁতেন নিশ্চয় ভুল থাকি যাব পাৰে। সেয়া আপোনালোকৰ মাজৰে এজন বুলি ভাবি ইয়াৰ সাৰ অংশ ৰাজহংসই যেনেকৈ লয় আপোনালোকেও ল'ব। আমাৰ কষ্ট তেতিয়া লাঘৱ হ'ব যদি কোনোবাই গীতাৰ প্ৰতি ধাউতি বাঢ়ি এবাৰ নিজৰ বুকুখনত হাত দি নিজৰ আত্মেশ্বৰ কৃষ্ণক এবাৰ চাই চোৱাচোন। পৰীক্ষাৰ্থীসকলে বুকত হাত দি চোৱা, কৃষ্ণ আছেনে? কালি পৰহিৰ পৰা তোমালোকক শিকাইছে, হেঁচা মাৰি দিয়া, অকণমান হেঁচা মাৰি দিয়া, যাতে ছালৰ ভিতৰেদি গৈ তোমাৰ হাতটো সেই আত্মেশ্বৰ কৃষ্ণৰ
চৰণত পৰে। এই চৰণত পৰা কৃষ্ণদেৱে শেষত ক'লে, কোৱাৰ পিছত সঞ্জয়ে ক'লে, যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰীৰ বিজয়ো ভূতি ধ্ৰুৱামি কিমতিৰ মম। যত্ৰ যোগেশ্বৰ কৃষ্ণ, যিফালে যোগক ধাৰণ কৰিব পৰা পূৰ্ণ কৃষ্ণ ভগৱান আছে, যত্ৰ পাৰ্থ ধনুৰ্ধৰ, য'ত পৃথাৰ নন্দন গান্ধীধাৰী অৰ্জুন আছে, তত্ৰ শ্ৰী, তাতেই সৌন্দৰ্য আছে, তত্ৰ বিজয়, তাতেই বিজয় আছে, ভূতিৰ ধ্ৰুৱ নীতি ইতিৰ মতিৰ মম, তাতেই শুদ্ধ মতি আছে, এইটো মোৰ মত। গীতা আৰম্ভ হৈছিল ধৰ্মক্ষেত্ৰত, শেষ হ'ল মতিৰ মম, মতি মত, অৰ্থাৎ ধৰ্মক্ষেত্ৰত মতি হওক। এই প্ৰক্ৰিয়াৰে গীতাৰ কোনো ফলশ্ৰুতি নাই। গীতা নিষ্কাম গ্ৰন্থ, কেৱল গীতাৰ প্ৰতি আকৃষ্ট হ'বলৈ আমি ফলশ্ৰুতি গাওঁ। ফল শ্ৰুতিৰূপে আমি কেৱল তেওঁৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ। অদ্য ত্ৰিদিৱসে গীতা শাস্ত্র যৎ বক্তব্য যৎ শ্রুতম যৎ কৃতম তৎসর্বম ওম নমো ভগবতে বাসুদেবায় সমর্পণমস্তু। হরি ওম তৎসৎ, হরি ওম তৎসৎ, হরি ওম তৎসৎ। ৰঙা বাপাৰ সময় অলপ নষ্ট কৰাৰ কাৰণে বোলে কোনেও বেয়া নোপোৱা।